নমস্কাৰ, সোণালী ব্লগ ওৱানলৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে আৰু নিজৰ কামত ব্যস্ত আছে। তেন্তে আহক আজি মোৰ লগত এটা ৰেচিপি বনাওঁ। ৰেচিপিটো হৈছে শাক আৰু কণীৰ। মই কৈয়ে দিলোঁ, তো বেছি পলম নকৰি আৰম্ভ কৰোঁ। ব্লগটো বেছি দীঘল নকৰোঁ আৰু 5 মিনিট বা 6 মিনিটৰ হ'ব। চাব আৰু ভিডিঅ'টো। তাৰ বাবে লৈছোঁ আমি এয়া ধুই লোৱা। এইখিনি হৈছে সৰিয়হৰ শাক আৰু এইখিনি হৈছে কণী। বলক তেন্তে মই কেনেকৈ বনাওঁ দেখাম আপোনাক। আৰু এই শাকখিনি ৰন্ধাৰ আগতে সদায় ধুই ল'ব, 4-5 বাৰকৈ। মই ধুই লৈছোঁ। এতিয়া ধুনীয়াকৈ কাটি ল'ম। জলদি ফটাফট কৰি যাওঁ আৰু। শাকখিনি কটা হৈ গ'ল। এয়া কেৰাহী বহাই দিছোঁ ভাজিবলৈ। নহৰুৰ 5-6টা কলি সৰুকৈ কাটি লৈছোঁ। জলকীয়া গুড়ি চামুচ, নিমখ চামুচ, হালধি চামুচ, কাটি লোৱা শাকখিনি দি দিছোঁ। ভালকৈ লাৰি দিওঁ। পানীখিনি শুকোৱালৈ ঢাকি দিম। এতিয়া এনেকৈ 5 মিনিট সময়লৈ ঢাকি দিম। ঢাকনি গুচাই চাম। সৰিয়হৰ শাকৰ পানী ওলাইছে। পানীখিনি পূৰা শুকাবলৈ দিব পাৰে আৰু এইখিনি সময়তে কণীটো দিব পাৰে। মই ইয়াতে কণীখিনি ভাঙি দিম। কণীটো গুলাই ল'ম। এনেকৈ মিক্স কৰি দিম ভালকৈ। আৰু পানীখিনি শুকোৱালৈ ঢাকনি ঢাকি আৰু 2 মিনিটলৈ ৰাখিম। পানীখিনি অলৰেডি শুকাল।
গোটেইখিনি পানী এতিয়া আমাৰ ভাজা ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো ইয়াতে ৰাখিছোঁ। এতিয়া গেছ অফ কৰিম। এতিয়া মই ডিছ আউট কৰি দেখুৱাইছোঁ আপোনাক। পৰিৱেশন সদায় নিজৰ ওপৰত কথা। আপুনি ৰুটিৰ লগত খাব পাৰে বা ভাতৰ লগত খাব পাৰে গৰম গৰম। এনেকুৱাই আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ নেক্সট টাইম লগ পাম। তেতিয়ালৈ বাই এভৰিৱান।